I love you. Thought প্রবঞ্চক নেতা মোৰ কাৰণে কি কৰিব পাৰিব তাৰ কথাত উঠা বহা কৰে এচাম মানুহে মই মাৰিব পাৰিম মৰিব পাৰিম মই কিন্তু মাৰিহে বেছি ভাল পাওঁ মোৰ দাদাক কোনোবাই হত্যা কৰিছে ইয়াৰ পিছত কোন কোন আছে মৰিলেও তাৰ মুখা খুলিহে মৰিম এনেকুৱা নেতাই কেনেদৰে কৰিব পাৰে ৰাইজৰ বিকাশ কামটো হৈ গ'ল ছাৰ কোন অন্ধকাৰে পৰি আপোনালোকৰ লগত মই সদায় আছো কওক মোৰ এটা কমপ্লেইন আছে MLA ৰাজীৱ ফুকনৰ বিৰুদ্ধে আপোনালোকৰ বিকাশেই মোৰ প্ৰধান লক্ষ্য মিছা কথা তেওঁ এজন মানুহ হত্যা কৰিছে তাৰ প্ৰমাণ মোৰ হাতত আছে এজন হত্যাকাৰীক মই কেতিয়াও খাৰি যাবলৈ নিদিওঁ I will see you in the court কৰি আছো কোনো দুখীয়ে হাৰি যাব MLA ৰাজীৱ ফুকনৰ ওপৰত আৰোপ কৰা হৈছে সাংবাদিকক হত্যা কৰাৰ দৰে গুৰুতৰ অভিযোগ সেকশন 30 নিৰ্দোষী ছাৰক পিছুৱা হৈছে